উক্ত নাটিকাখনিৰ সকলো চৰিত্ৰ কাল্পনিক। সেউজীয়া পৰিৱেশ ৰক্ষা কৰাৰ স্বাৰ্থত এই নাটিকাখনি প্ৰস্তুত কৰা হৈছে। আত্মার বিনাশ নাই, আত্মার মৃত্যু নহয়। প্রকৃতির সতে মিলি থাকিমে, প্রকৃতির সতে সপোন দেখিমে, পূৰ্বপুৰুষৰ সতে। আত্মাৰ বিনাশ নাই, আত্মাৰ মৃত্যু নহয়। মৰমৰ পোনাহঁত, এই পানীতেই আমাৰ জীৱন পাৰ কৰাব লাগিব। বহু কথা শিকিব লাগিব। ভাই মাছ, মই গছে কৈছোঁ, মনৰ হেঁপাহ পলুৱাই পোনাহঁতক ভাল জ্ঞানবোৰ দিয়া। মাত নাইকিয়া পোনাহঁতৰ তুমিয়ে সকলো। হয় গছ ককাই, কেতিয়াবা মোৰ বৰ ভয় লাগে। ইহঁতৰ মাকৰ দৰে যদি মোৰো অমংগল হয়। ভয় নকৰিবা, দুখো নকৰিবা। এই ধৰিত্ৰীত কাৰো একো অমংগল নহয়। তুমি হাঁহি মুখেৰে নিজ পিতৃৰ দায়িত্ব পালন কৰা। হয় গছ ককাই, মই এতিয়া পোনাহঁতক চৰাবলৈ যাওঁ। বৰশী বাবলৈ আহিলো, আহিলো ডাঙৰ মাছ পোৱাৰ হেঁপাহত। বহুদিন খোৱা নাই ডাঙৰ মাছ, ডাঙৰ মাছ। মনৰ আশা আছে মোৰ হৃদয়ত। এইখিনিতে বৰশীটো দিওঁ। এটা ডাঙৰ মাছ লগা সম্ভাৱনা আছে। বহুদিন ঘৰখনে এটা ডাঙৰ মাছ খোৱা নাই। বৰশীটো টনা জানো আমিছো, নিশ্চয় ডাঙৰ মাছ। মোক পোনাহঁতৰ মাজৰ পৰা টানি লৈ আহিলে। এতিয়া পোনাহঁতৰ কি গতি হ'ব? এদিন মাকক তুমিয়ে বৰশী বাই খালা। মোক এৰি দিয়া। তোক ভাগ্য বলতে পাইছো। তোক জানো এৰি দিলে মোক ঘৰখনে শুনাই দিব। মোক এৰি দিলে তোমাৰ ল'ৰা ছোৱালী মংগল হ'ব। মংগল নহয়, অশান্তি হ'ব। কিমান দিন ঘৰখনে এটা ডাঙৰ মাছ খোৱা নাই। তহঁতক খাই আমি শক্তি পাওঁ। মোৰ পোনাহঁতক বহুত জ্ঞান দিবলৈ আছে। ইহঁত এতিয়া অকণমান জ্ঞান পানীত আকৌ কিহৰ জ্ঞান? ধৰ্ম সমাজ একো নাই, তাত আকৌ কিহৰ চিন্তা? পানী জীৱ মূল্য কি? মূল্য আছে মানুহ ককাই। আমি সকলোৱে মিলি এই ধৰণীখনক ধুনীয়া কৰি ৰাখিছোঁ। আমিও জগত মাতৃৰ সন্তান। নিজ সহোদৰক শেষ কৰা অন্যায়। ইয়াৰ অন্যায় নহয়, ইয়াৰ ন্যায়। নিজৰ ঘৰখনক সুখ দিয়াটোহে নিয়ম। গতিকে আজি তোক মই খামেই। ভাই মানুহ, পোনাহঁতৰ মুখলৈ চাই মাছটোক এৰি দিয়া। মাছৰ কাষতে মিনতি শুনা। নুশুনো, কাৰো একাষতে মিনতি নুশুনো। তই সাৱধানে থাকিবি। সময় হ'লে তোকো কাটিবলৈ আহিম। যাবলৈ ওলালো ও মোৰ পোনাহঁত, মিলি জুলি
থাকিবি সদায় মাক হেৰুৱালি মোকো নেপালি কিনো দুখে লগা কপাল কিনো দুখে লগা কপাল মোৰ চকুৰ আগৰ পৰাই পোনাহঁতৰ মাছটোক হত্যা কৰিবলৈ লৈ গ'ল। মই একো কৰিব নোৱাৰিলোঁ। মনৰ কথা ক'বলৈ পক্ষীজনীও কাষত নোহোৱা হ'ল। বনৰীয়া মই বনৰ চৰাই উৰি ফুৰো অনাই বনাই গছে বনে মই ফল মূল খাই গছে বনে মই ফল মূল খাই উৰি ফুৰো অনাই বনাই অতীতৰ ককাহঁতে দিনবোৰ পাৰ কৰাই গ'ল আমিনো কেনেকৈ পাৰ কৰাও দিনবোৰ আমিনো কেনেকৈ পাৰ কৰাও দিনবোৰ তাকেহে ভাবিবৰ হ'ল তাকেহে গুণিবৰ হ'ল। সখী গছ তোমাৰ মনটোচোন আজি বৰ দুখ লগা যেন লাগিছে নে মানুহে তোমাক আকৌ অনিয়ম কৰিলে নেকি? হয় পক্ষী, মোৰ চকুৰ আগৰ পৰাই পোনাহঁতৰ মাছটোক লৈ গ'ল। মোৰ অনুৰোধ ৰক্ষা নকৰিলে। এইবাৰ যদি সখী তোমাক কাটিবলৈ আহে তেতিয়া কি হ'ব? তোমাৰ হতে ময়ো মৰিম সখী, ময়ো মৰিম। পক্ষী, তুমি মোৰ জীৱনক লৈ ব্যাকুল হৈ পৰিছা। নহবানো কিয়? আমি সকলো মিলি এই পৃথিৱীখনক ধুনীয়া কৰি ৰাখিছোঁ। আমিও একেজনী মাতৃয়ে সন্তান। এই সকলোবোৰ কথা মানুহক কম। কবা সখী, মানুহক সকলো কথাই কবা। কেনেকৈ আমাৰ পূৰ্ব বংশধৰসকলে প্ৰেম ৰক্ষা কৰি আহিছে, এটা প্ৰাণীয়ে অন্য এটা প্ৰাণীৰ হৃদয় বুজি আহিছে। এই সকলোবোৰ কথাই কবা সখী, সকলো কথাই কবা। সখী, কোঠাৰখনলৈ মানুহজন এই দিশে আহি আছে। সি নিশ্চয় তোমাক কাটিব। এতিয়া মই কি কৰোঁ সখী? তোমাৰ হতে ময়ো মৰিম সখী, ময়ো মৰিম। তুমি অলপ কাষত থাকাগৈ। তুমি অলপ কাষত থাকাগৈ। এইজোপাকে কাটো, মোক বৰ বৰ কথা শুনাই। সকামৰ বাবে খৰি হৈয়ে যাব। ভাই মানুহ, তুমি মোক কাটিবলৈ আহিছা? ফলে ফুলে ভৰপূৰ হৈ থকা এই আধা বয়সীয়া জীৱনে তোমালোকক সুখ দি আহিছোঁ। আমি সকলো মিলি এই ধৰণীখনক ধুনীয়া কৰি ৰাখিছোঁ। এই সকলোবিলাক কথা বুজিও তুমি কিয় কাটিবলৈ আহিছা? তোক নেকাটিলে মোৰ চৈধ্য পুৰুষ কলংক লাগিব। মোক বাপে চুব। খৰি নহ'লে সকাম কৰিম কেনেকৈ? তোমাৰ কোনো পাপ নহয়, বৰঞ্চ মোৰ এই আধা বয়সীয়া জীৱন ৰক্ষা কৰিলে প্ৰাণীৰ মংগল হ'ব। তুমিও মুক্তি পাবা। এঠাইৰ পৰা অন্য এঠাইলৈ যাব নোৱাৰো, মোক জ্ঞান দিবলৈ আহ। জ্ঞান দিব বিচৰা নাই। মই তোমাতকৈ বহু গুণেই ডাঙৰ। তোমাৰ বহু পূৰ্বে মোৰ এই পৃথিৱীত জন্ম হৈছে। মোৰ দেহত তোমাৰ প্ৰতি স্নেহ লুকাই আছে। এই স্নেহ ৰক্ষা কৰিবলৈ গ'লে মোৰ আশা নষ্ট হ'ব। এই জটিল পৃথিৱীত
প্ৰথমে নিজৰ কথা, তাৰ পাছত আনৰ। মই আনৰ নহয়। তুমি আজীৱন সুখ পাবলৈ শুদ্ধ বতাহ, পানী, মাটি এই সকলোবিলাক থাকিব লাগিব। ধৰণীখন জীপাল কৰি ৰাখিবলৈ বৰষুণ হ'ব লাগিব। তুমি মোক এৰি দিয়া। এই সকলো সমস্যা সমাধান কৰিবলৈ মোৰ বিজ্ঞান আছে। গতিকে সকলো প্ৰাণী শেষ হৈ গ'লেও মোৰ কোনো চিন্তা নাই। গতিকে আজি তোক মই কাটিমেই। কাকুতি কৰিছো চৰণতে ধৰিছো ৰক্ষা কৰাহে গছ ৰদে বৰষুণে শুকাইছে তিতিছে জীৱনে মানুহ ককাই গছজোপা নাকাটিব। গছ ধৰিত্ৰীৰ কলিজা স্বৰূপ। গছ নাথাকিলে চাৰিও দিশ শুকাই অন্ধকাৰ হৈ যাব। সেউজীয়া পৰিৱেশ ৰক্ষা কৰিবলৈ মই তোমাৰ চৰণত পৰিছো মানুহ ককাই। পক্ষী, গছ নাকাটিবলৈ তই মোৰ ভৰিত ধৰিছ। আচলতে তহঁত সকলোৱে মিলি এই ধৰণীখন ধুনীয়া কৰিছ। মইহে মাথো ধ্বংস কৰা লাগিছোঁ। মোক ক্ষমা কৰি দিয়া। ভৱিষ্যত দিনত মুক্তি পাবলৈ কিবা উপায় এটা দিয়া। ভাই মানুহ, তোমাৰ দৰে পৃথিৱীৰ এই সকলো মানুহে আমাৰ প্ৰাণীৰ কথা যদি বুজি পোৱাহেঁতেন যে আমাৰো আত্মা আছে, আমিও দুখ পাওঁ। ভাই মানুহ, তুমি দুখ নকৰিবা। এই ধৰিত্ৰীখনক চুই সেৱা এটা কৰা। তোমাৰ পূৰ্বৰ সকলো দুখ জগত মাতৃ আই ক্ষমা কৰি দিব। ॐ असोतमा सत्गमयं तमोसमा ज्योतिर्गमयं मृत्युमामृतं गमयं ॐ शान्ति 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 ॐ। আত্মার বিনাশ নাই, আত্মার মৃত্যু নহয়। প্রকৃতির সতে মিলি থাকিমে, প্রকৃতির সতে সপোন দেখিমে, পূৰ্বপুৰুষৰ সতে।